গুড মৰ্নিং সকলোকে। আজি দিনটো যেনে সবৰে বহুত ধুনীয়া যায়। তো আজি ওলাইছো ফাৰ্ষ্ট কাম মানে ৰাতিপুৱা আজি ৱৰ্কআউট কৰিলোঁ, ধুনীয়াকৈ ৱৰ্কআউট কৰি আহিলোঁ। তো এতিয়া গৈ আছোঁ মানে কি হৈছে, মোৰ গাড়ীৰ ফ্ৰণ্ট বিয়াৰিঙৰ পৰা চাউণ্ড ওলাই আছে। তো মই ভাবা নাছিলোঁ এইটো এনেই ওলাইছে। মোক লগৰ এটা ক'লে কি এইটো ফ্ৰণ্ট বিয়াৰিঙৰ পৰা চাউণ্ড ওলাই আছে আৰু সেইটো বেছি হৈ থাকিলে মানে আৰু বেছি মেজৰ প্ৰব্লেম হৈ যাব। চ' কি ভাবিছোঁ এতিয়াই যাওঁ গেৰেজত ঠিক কৰি আহোঁ। আৰু আজিও গেৰেজ আৰু কালিও গেৰেজ। কালি কি হ'ল, ভাৰ্ণাখন বোলে আৰু পিছৰ ছাছপেনশ্যনটো ভাঙি গৈছে বোলে। তো মানে মাত ওলাই আছে, তো সেইটো ঠিক কৰিব কালি যাব লাগিব। তো তাৰ আগত আজি যাওঁ। আজিৰ কামটো হ'ল গাড়ীৰ ফাৰ্ষ্ট বেৰিং দেখাম। তাৰপিছত মই যে কৈছিলোঁ লেপটপ এটা চাই আছিলোঁ, তে লেপটপ মই ভাবিছোঁ মানে ভাইটিও কৈছে কি মানে মেকবুক ল'ব নালাগে, কাৰণ মানে বহুত প্ৰব্লেম, ছফ্টৱেৰ কিনি থাকিব লাগিব, ফাইনেল কাট প্ৰ' কিনিব লাগিব, মানে বহুত প্ৰব্লেম হৈ যায় আৰু বহুত মানে লম্বা হৈ যায় গ্ৰাফিক হাৰ্ড ডিস্ক মানে। তো সি কৈছে উইণ্ড'জ এটাই ভাল ল'বলৈ। তো গাড়ীখন মই ভাবিছোঁ ভালকৈ এবাৰ বেৰিংটো কামটো কৰাই লওঁ, অলপ টাইম লাগিব। বা বিয়াৰিঙৰ কামটো কৰাৰ পিছত মই যাম আপোনাৰ লেপটপ চাবলৈ। তো ধুনীয়া এটা লেপটপ চাওঁ, যদি ভাল লাগে এটা কিনিম। আজি চাম, কালি কিনিম। আজি চাই লওঁ কেনেকুৱা কি। মেইন কিনাটো কালিয়ে হ'ব, বা যদি বেছি ভাল লাগে আজি কিনি ল'ব। আজি নিকিনো মানে, এবাৰ হ'লেও ভাইটিক ক'ব লাগিব মানে এইটো কিনিম এইটো চাম। দেন সি অ'কে কোৱাৰ পিছতহে মই কিনিম আৰু, কাৰণ গম পাইছে আৰু তাক নোকোৱাকৈ যদি কিনো সি আৰু বহুত মানে হাল্লা কৰি দিব। সিয়ে ক'লে আৰু মই বোলে মেকবুক কিনিব নালাগে, মোৰ লগত একদম নিমিলিব বোলে। তো চাগে এনেইতো এনেও নকয়, কিয় ভাবি চিন্তি চায়ে কৈছে। তো মই আৰু কিয় ৰিস্কটো লওঁ। তো মই ভাবিছোঁ এইটো মানে ভাবিছোঁ তেতিয়াও দোকানত যাই চাওঁ দিয়কচোন কি হয় কি নহয়। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক শেষলৈ, কি কৰোঁ কি নকৰোঁ। বুবুৱে বহুত ৰখাই আছে, যোনটো মোৰ নেইবাৰ মানে। তো তাৰ নাম বুবু হয়, মোৰ লগত যে থাকে ওচৰত, মানে মোৰ চেম বিল্ডিঙত থাকে। তো তাৰ কাৰণে ৰখি আছোঁ, সি আহিব কেতিয়া আহে। মানে ভাবিলোঁ অকলে যোৱাতকৈ গেৰেজত 2 ঘণ্টা অকলে ৰখাতকৈ বোলো এটা লগৰ থাকিলে বেছি ভাল হয়। আহি গ'লি, আহি যায়। ৱেলকাম, গুড মৰ্ণিং। গুড মৰ্ণিং। তো এতিয়া ফাৰ্ষ্ট আমি গেৰেজ যাওঁ। গেৰেজৰ কামখিনি খতম হোৱাৰ পিছত আমি লেপটপ চাব যাম। মেক্সিমাম কাম এই চান্দমাৰীত মোৰ গেৰেজ এটা আছে, ইয়াতে নিজৰ দাদাৰ টাইপে মানসদাৰ গেৰেজ বুলি কওঁ, যোনটো অনুৰাধা চিনেমা হল নাপাওঁতে পায় আৰু মই তাতে চব কাম কৰাওঁ। তো আপোনালোকে যদি কয় তাতে কৰিব পাৰে, মই দেখাম আপোনালোকক গেৰেজটো। তো এনেকৈ চান্দমাৰী হৈ চিধা গৈ আছোঁ। আজি ট্ৰেফিকটো অলপ বেছিয়ে কম, ভাল লাগিছে বাৰু। ট্ৰেফিকটো কম হ'লে ভাল লাগে, এইবোৰ গৰু মানুহ ছিগনেল টিগনেল নিদিয়ে গাড়ী। এতিয়া মানসদাৰ গেৰেজত আহিলোঁ। এতিয়া আমি মানসদা নাই, এতিয়া আমি গাড়ীখন চলাই দেখাই আছোঁ মোৰ যে ফ্ৰণ্ট বিয়েৰিঙৰ কামটো। এতিয়া চাব, টেষ্টিং চলি আছে গুৱাহাটীত। এই ট্ৰেফিক কম বাৰু। আমাৰ টেষ্ট ৰাইড চলি আছে, অলপ স্পীডত চলাব লগা হৈছে কাৰণ মানে টেষ্টিঙৰ চাউণ্ডটোৰ কাৰণে। কিন্তু গুৱাহাটীততো স্পীডত চলাবই নোৱাৰি, গম পায়। গুৱাহাটীত যিহেতু ইমান বেছি ট্ৰেফিক, আজি বাৰু অলপ ট্ৰেফিক কমে, তেতিয়াও অশান্তি কাৰণ মানুহে গাড়ী চলাব নাজানে। চাউণ্ডটো পাইছেনে অলপ বিয়েৰিঙৰ ওলাইছে ন? সেইটো আমাৰ মানসদা, মই যে কৈ আছিলোঁ। এতিয়া মানসদাও চলাই চাব ফ্ৰণ্ট বিয়েৰিংটোৰ প্ৰব্লেমটোৰ কাৰণে। আকৌ আমি চলাই চাম ভালকৈ প্ৰব্লেমটো গম পাবৰ কাৰণে, নেকি মানসদা? মানসদাৰ গেৰেজখনটো গম পাইছে, চান্দমাৰীত একদম পূৰা। আপোনালোকে আহিলে হ'ল। ফ্ৰণ্টৰ বিয়েৰিঙৰ কাৰণে পিছৰটো খুলিব লাগে নেকি? অঁ, চেক কৰি আছা মানে? পিছৰটো চেক কৰি আছে একেবাৰে গোটেইখিনি, যিহেতু আৰু আকৌ পিছত বাৰে আহি থকাতকৈ আৰু। তাতে মানসদা আজি অলপ বেছিয়ে ব্যস্ত আছে, গাড়ী অলপ বেছিয়ে আছে মানে। চাওক, এইটো বহা জেগা, ৰাস্তাতে যদি ফুটপাথত বহি আনন্দ ল'ব মন। মানে কি হ'ল, মই যে কৈছিলোঁ ভাৰ্ণাখন বেয়া হৈ আছে, ভাৰ্ণাখন কালি আনিম ঠিক কৰিবলৈ। কিন্তু কি হ'ল, দেউতা আজি আগতে গেৰেজত আহি গ'ল। তো গেৰেজত অহাৰ কাৰণে কি হ'ল, দেউতা আৰু অফিচ যাব লাগিল। তো মই দেউতাক অফিচত থৈ আহিলোঁ। থৈ পিনে আকৌ গাড়ীখন মই এখন গেৰেজত লগাই যাওঁ। আৰু এখন গাড়ী যে প্ৰব্লেমটো কৈছিলোঁ, আপোনালোকে চাউণ্ড শুনিব পিছৰ ছাছপেনশ্যনৰ চাউণ্ডটো গুটুং কেনেকৈ ওলাই আছে। চাউণ্ডটো পাইছে চাগে আপোনালোকে, গুটুং চাউণ্ডটো আপোনালোকে যদি শুনিছে কমেণ্ট কৰক, চাউণ্ডটো কেনেকুৱা লাগিছে শুনি, বা কিহৰ প্ৰব্লেম হ'ব পাৰে, কি হৈছে। মই কৈছোঁ ছাছপেনশ্যনৰ প্ৰব্লেম, আপোনাহঁতৰ মতে। অলপ দেৰি আগত এই ৰেপিড'টোক মই খুন্দাব লৈছিলোঁ, সি আগতে আহি গৈছিল ছোৱালী লৈ।
সিহঁতে পাহৰি যায় নেকি কেনেকৈ চলাব লাগে চাউণ্ডটো কেনেকুৱা লাগিছে এইটো কিহৰ চাউণ্ড হ'ব পাৰে আৰু আপোনালোকে জানে কিমান খৰচা হ'ব কমেণ্ট কৰি কওকচোন মই লখৰা ট্ৰেফিকত এতিয়ালৈ আধা ঘণ্টা আছিলোঁ ৱালিদ আজি নহয় সেইদিনা মই এতিয়া ব্লগ বনাইছিলোঁ দেখা নাছিলি ট্ৰেফিক মই এইখিনি ঠিক হোৱাৰ পিছত ওলাই দিম মানে এই বেলেনোখন ঠিক হোৱাৰ পিছত লগালগ ওলাম আৰু জল্দি তই মোৰ তালৈ আহ তাৰপিছত আমি লেপটপটো চাব যাম একেলগে নে কি ঠিক আছে তই আহিবি ক'লে তই ডাইৰেক্ট অঁ ঠিক আছে হ'ব তই ৰেপিডো ফোন কৰ মোক ঘৰ পাই চাওঁতে দিনটো আজি এনেকেই গুচি গ'ল কেইটা বাজি আছে 2টা বাজিবই হৈ গ'ল ৰাতিপুৱা জিম গৈ গাড়ী দিওঁতে মেলোঁতে চাইছে টাইম ইমান জল্দি গুচি যায় চাগে আমি গমেই নাপাওঁ সঁচা ক'ব লাগিব টাইমটো মানে টাইম মেনেজমেণ্ট এটা স্কিল সঁচা ক'ব গ'লে কাৰণ এতিয়া আমি গৈ তাৰপিছত মোৰ গাড়ীটো অলপ টাইম লাগিব চাগে গাড়ীটো লৈ তাৰপিছত মই আমি কিবা এটা খানা চানা খাই তাৰপিছত আপোনাৰ লেপটপ চাব যাম আজিতো কিনা নহয় চামেই আৰু তাৰপিছত কালি মানে কিনি ল'ম আৰু কালি গধূলি কি হয় কেতিয়াবা কিনা যায় আপোনালোকে চাই থাকক সেইকাৰণে এতিয়া চান্দমাৰী এইটো আমাৰ মৰমৰ ফ্লাইঅভাৰ য'ত সৰুকালত আমি ইয়াতে 120 140 দি টাৰ্ণ লৈছিলোঁ আজিকালি আমি ভদ্ৰ হিচাপে টাৰ্ণ লওঁ আগতে যদি ইউটিউব ব্লগ কৰিলোঁ হয় ন আজি কি যে থাকিল হয় কালেকশ্যনত কিন্তু একো নাই এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ যিহেতু জীৱন লম্বা আছে কেছ নাই কাম পূৰা ধামাধুম চলি আছে এইটো বেয়া হৈ গৈছে নেকি মোৰ এইটো গৈছে লেফ্টৰটো গৈছে অলপ ৰাইটৰটো বেছি গৈছে লেফ্ট ছাইডটো নবদলালেও হ'ব এতিয়া লেফ্টৰটো নবদলালেও হ'ব কাৰণ 5 মাহমান চলিব মানে লেফ্ট ছাইডটো চাওক গাড়ী কিনা সহজ ছেকেণ্ড হেণ্ড গাড়ীও কিনিব পাৰে ডাঙৰ গাড়ী কিন্তু এখন মোৰ সৰু গাড়ীখন মেইনটেইন কৰাই কিমান খৰচা ডাঙৰ গাড়ী যদি কিনে আপোনালোকে কিমান কষ্ট পাব ভাবক মানে কি নাট বলবোৰ ভাঙি গৈছে নেকি এইটোত চাউণ্ডটো ওলাই ন চাউণ্ড মানে কি হ'ল আহি পালোঁ আকৌ আহি পাই কৈছে মই এতিয়া ফ্ৰণ্ট বেৰিং দাম 2700 অনলি এটা ছাইডৰ তো 2টা ছাইডৰ হ'লে ভাবক মানে কিমান 5000 ওপৰত মানে আকৌ ডাঙৰ বাঁহ এতিয়া বাঁহটো খাব গৈ আছোঁ পাৰ্টছটো আকৌ কিনিম হাৰনাম মটৰ্ছত তো হাৰনাম মটৰ্ছত পাৰ্টছটো কিনি মেলি আকৌ আহিম ইয়াতে তো আজি দিনটো চাগে মোৰ এইটো ব্লগতে আজি লম্বা হৈ যাব তো লেপটপ কিনো নিকিনো সেই ব্লগটো নেক্সট ব্লগতে হ'ব তো আমি গৈ আছোঁ ৰাজগড় হাৰনাম মটৰ্ছ মানে দিনটো চাগে এনেকেই গুচি যাব যেন পাইছোঁ আজি কি কয় খুটুং চাউণ্ডটো আপোনালোকে শুনি আছে এইটো আজি মিউজিক আজি গান নাই আজি গানৰ জেগাত এইটো মিউজিক শুনিব লাগিব আপোনালোকে এইটো বিট মানে দাদাহঁতক বহুত থেংক ইউ ক'ব লাগিব দেই ইমান যে সহায় কৰে আমাক ইমান ইজিলি আমাক মানে হেল্প কৰি দিয়ে এই ট্ৰেফিকত এই গৰমত চবেই এচিত থাকে কিন্তু আপোনালোকে চাব পাৰে পুলিচবোৰে কিমান কষ্ট সেই ৰ'দত থিয় হৈ থাকিব লাগে তো সেইটো ইজি নহয় সেইটো আমি চবেই ৰেচপেক্ট কৰিব লাগে আছাম পুলিচক যে সিহঁতে ৰ'দে মানে বতাহে সিহঁতে সদায় আমাৰ কাৰণে থাকেই তো আমি চবেই পাহৰি যাওঁ সেইটো কথা কোনো মন নিদিয়ে কিন্তু আপোনালোকে চাব কিমান ৰ'দ নহওক কিমান বৰষুণ নহওক আমি এচিত ঘূৰোঁ ফেন লগাওঁ ঘৰত চিল কৰোঁ কিন্তু সিহঁতে কিমান কষ্ট কৰে তো চবেই ৰেচপেক্ট কৰিব সিহঁতক এইটো আমাৰ ৰাজগড় ৰাস্তা এইটো একে নলবাৰী টাউনৰ নিচিনা এতিয়া য'ত ত'ত যোন যেতিয়া তেতিয়া আহি যাব পাৰে য'ৰ ত'ৰ পৰা ইয়াতে মানুহ গাড়ী আহি যাব পাৰে একো ঠিক নাই আৰু এইটো হ'ল আমাৰ মষ্ট পপুলাৰ ৰাজগড় ৰাস্তা য'ত ত'ত আৰু ৰাস্তাটো গম পাইছে মানে পূৰা অফ ৰোডিং ভাল ৰাস্তা কিন্তু পেভেণ্ট ব্লকেদি বনোৱা কিন্তু ইমান বেয়া অফ ৰোডিং আপোনালোকে কি ক'ব এইধৰণে ক'ৰ পৰা ওলাই আহিলি সি মানে গৰু এটা আৰু যদি গাড়ীখনৰ মালিকে চাই বেয়া নাপাব আৰু সেইটো এনেকৈ কৈছিলোঁ পাই গ'লোঁ মাৰুতি চুজুকি জেনুইন পাৰ্টছ কিন্তু আমি গাড়ীখন ৰাখিম ইয়াতে কাৰণ এইটো ভাঙাঘৰ ৰাস্তা গম পাই চিধাকৈ ভাঙাঘৰ ইয়াতে গাড়ী পাৰ্কিং নাই ইয়াতে আগফালে পাৰ্কিং আছে ইয়াতে গাড়ী ৰাখিব পাৰিম তো আজি টোটেল আপোনাৰ সেইটো বদলালোঁ তো কিনি আনিলোঁ মানে বদলোৱা নাই এতিয়ালৈ গৈ আছোঁ গেৰেজলৈ টোটেল মই কৈছিলে 2700 পৰিব কিন্তু পৰিলে 3665 ফ্ৰণ্ট বিয়াৰিং অনলি ৰাইট ছাইডটো লেফ্ট ছাইডটো কিবাকৈ ভগৱানৰ কৃপাত ঠিকে আছে বদলাব লগা হোৱা নাই
নহ'লে যদি দুটাই কিনো ভাবক 3675 এটাতে মানে পইচাবোৰ ক'ত যায় পইচাবোৰ এনেকৈ খতম হয় বেলেগ ক'তো নহয় পইচাবোৰ পাৰ্টটো ল'লোঁ এতিয়া গৈ আছোঁ আকৌ মানসদাৰ গেৰেজলৈ তো এইটো ব্লগ লাহেকৈ আপোনাক অলপ আৰু দেখাম মানসদাহঁতৰ তাতে চিনটো দেখাই মেলি তাৰপিছত এইটো ব্লগ লাহেকৈ ইয়াতে চেছ কৰি দিম মানে গাড়ীৰ নামত বহুত খৰচা হয় মানে গাড়ী কিনা সহজ আপুনি ছেকেণ্ড হেণ্ড এখন ডাঙৰ গাড়ী কিনিলেও পাৰে 8 লাখ 12 লাখ কিন্তু এই সৰুখনতে যদি মোৰ মেইনটেনেঞ্চ কৰাত ইমান খৰচা হৈছে তে আপোনালোকে ভাবক ডাঙৰ গাড়ীবোৰ মেইনটেনেঞ্চ কৰা কিমান টান হ'ব এই অটোবোৰ মাজত কিয় গৈ থাকিবা মানে গাড়ী বস্তুটো এটা বহুত মেইনটেনেঞ্চৰ বস্তু ক'ব গ'লে গাড়ী মানে কিনাত চবেই কিনি ল'ব কিন্তু গাড়ীখন পেলাই থৈ দিব তাৰপিছত তো মানে তো চাই লওক আৰু গাড়ী কিনাৰ আগত ভাবি ল'ব আৰু মেইনটেনেঞ্চৰ খৰচা কিমানটো গম পাইছেই লাষ্ট ছাৰ্ভিচিং মই মোৰ গাড়ীখন ঠিক কৰাতে মোৰ 18,000 গৈছিল তো এতিয়া আকৌ মোৰ এটা হেভি খৰচা তো এনেকৈ খৰচাটো সদায় বাঢ়ি গৈ থাকে মানে গাড়ী থাকিলে মেইনটেনেঞ্চত বহুত যায় এনেকেই বহুত পইচা যায় মোৰ সঁচা কথা বাকীতো বেয়া কথাবোৰ আছেই আৰু ফাইনেলি আৰু ফিট হ'বই লগালে নেকি লগাই আছোঁ এখনো টেষ্ট ৰাইড কৰি আহিলে মইতো প্ৰব্লেমৰ কথাটো আপোনালোকক কৈছোঁৱে তেতিয়াও ইহঁতে এবাৰ চলাই চালে আৰু কেনেকুৱা কি প্ৰব্লেম ধৰিব পাৰিলা কি হৈছে পিছৰ চকেট চাবাৰটো গৈছে বেয়াকৈ গৈছে নেকি একদম ন চাউণ্ডটো অলপ চলালে গম পাই যায় এখন লাহেকৈ হ'ব আৰু কাম খতম হ'ব এইখিনি কৰি মেলি তাৰপিছত মই ওলাই দিব পাৰিম আকৌ গধূলি এই ভাৰ্ণাখন লৈ যাম ভাৰ্ণাৰ যে বেয়া হৈছিল এইটো বস্তু ছাছপেনশ্যনটো পাৰিলে এইটো ৰিপেয়াৰ কৰি দিম ৰিপেয়াৰ কৰি দিব বুলি কৈছে আৰু যদি পাৰে নহ'লেতো যদি নোৱাৰে তেতিয়াতো আৰু বাই খাব লাগিব উপায় নাই আৰু এনেকৈ জীৱন চলি আহি আছে আমাৰ গাড়ীৰ কাম কৰোঁতে বুবুৰ টোপনি আহি গ'ল টোপনি নে কি বুবুৰ টোপনি আহি গ'ল হ'বই আৰু আমাৰ বেছি টাইম নাই মোৰখনৰ চকাটো লগালে হ'ল বাকী কাম চেছ তো ফাইনেলি হৈ গ'ল মোৰ গাড়ীৰ কাম লাহেকৈ মোৰখন কমপ্লিট তাৰপিছত ভাৰ্ণাখন থাকিব ভাৰ্ণাখন গধূলি আহি লৈ যাম অলপ টাইম লাগিব এতিয়া আজিৰ ব্লগটো ইয়াতেই চেছ কৰিলোঁ গাড়ী ছাৰ্ভিচিং হৈ গ'ল মানে মোৰখন হৈ গ'ল আকৌ 1 ঘণ্টা 2 ঘণ্টাৰ পিছত মই আহিব লাগিব ভাৰ্ণাখন নিবৰ কাৰণে তো আজি গম পাইছে আজি গোটেই দিনটো এনেকৈয়ে গ'ল এতিয়া বাজি আছে আপোনাৰ 5টা বাজি গ'ল তো 5টা বাজি যোৱাৰ পিছতো মানে গোটেই নহ'লেই ভাৰ্ণাখন অলপ টাইম লাগিবই সেইকাৰণে আৰু ইয়াতে ধৈৰ্য নাই অলপ ঘৰত গৈ খানা চানা খাই মেলি ধুনীয়াকৈ আহিম তাৰপিছত অলপ ৰেষ্ট লৈ ল'ম কাৰণ গাত আজি একদম শক্তি নাই এতিয়া ঘৰলৈ যাওঁ আজিৰ ব্লগটো তেতিয়ালৈ বাই বাই টাটা গুড নাইট